নমস্কাৰ, মই ডক্টৰ অংকুৰ সন্দিকৈ। মই আজি আপোনালোকক মূৰৰ বিষয়ৰ কিছু কাৰণসমূহৰ বিষয়ে ক'ব বিচাৰিছোঁ। যিকেইটা কাৰণ মানে সাধাৰণতে আমি দেখা যায় আৰু সেইকেইটাৰ বিষয়ে ক'ব বিচাৰিছোঁ। মূৰৰ বিষয়ৰ কাৰণটো বহুত হ'ব পাৰে আৰু যিকেইটা সাধাৰণতে কাৰণসমূহ হৈছে আমাৰ বিশেষ প্ৰথম কাৰণটো হৈছে আপোনাৰ যদি চৰ্দি লাগি থাকে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। চৰ্দি লগাৰ ফলত কি হয়, আমাৰ নাককেইটা বন্ধ হৈ থাকে, নাকৰ আমাৰ যি ছিদ্ৰকেইটা আছে বন্ধ হৈ থাকে, যাৰ ফলত আমি অক্সিজেন ভালদৰে ল'ব নোৱাৰোঁ, তাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। আৰু দ্বিতীয়তে আমি মাইগ্ৰেইন ৰোগৰ ক্ষেত্ৰত মাইগ্ৰেইন ৰোগত ভুগি থকা লোকসকলৰ মূৰৰ বিষ দেখা যায়, বিশেষকৈ এটা ছাইডে বিষ হয় তেওঁলোকৰ। আৰু যদি বেছি ষ্ট্ৰেছ লোৱা হয় বা টেনশ্যন লোৱা হয় তেতিয়াও মূৰৰ বিষ হয়। আমি যদি কিছু এটা কথাৰ কথা বহুত ভাবি থাকোঁ বা বহুত বিভিন্ন কথা ভাবি থাকোঁ তেতিয়াও আমাৰ মূৰৰ বিষ হ'ব পাৰে। আৰু মূৰৰ বিষ হোৱাৰ কাৰণ হৈছে আপোনাৰ গেছৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। আপোনাৰ যদি অত্যাধিক গেছৰ ভুগি আছে তেতিয়াও মূৰৰ বিষ হ'ব পাৰে। আৰু আপুনি যদি টোপনি ক্ষতি কৰিছে তাৰ বাবেও আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। আপোনাৰ যদি চকুৰ সমস্যা আছে তাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। আপুনি যদি একেৰাহে যদি আপুনি এখন কিতাপ পঢ়ি আছে য'ত পোহৰৰ মানে যিমান পোহৰ থাকিব লাগে সিমান পোহৰ নাই, আন্ধাৰ ৰুমত আপুনি বহুত কষ্ট দি পিনি আপুনি পঢ়ি আছে, তো আপোনাৰ চকুৰ যিহেতু আপোনাৰ প্ৰেছাৰ পৰে, চকুত চাপ পৰাৰ বাবে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। এইকেইটা সাধাৰণতে মূৰৰ বিষৰ কাৰণ দেখা যায় সাধাৰণতে। আৰু ইয়াৰ উপৰিও বহুতো কাৰণ আছে যাৰ কাৰণে মূৰৰ বিষ হ'ব পাৰে, কিন্তু এইকেইটা সাধাৰণতে দেখা যোৱা কাৰণ। ধন্যবাদ।